নমস্কাৰ বন্ধু বান্ধৱীসকল, জ্ঞানমালা আসাম ইউটিউব চেনেলৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ প্ৰথম প্ৰশ্ন, হুইচ ইজ কল্ড দ্য গ্ৰুপ অফ ফেমিলি ইন বেদিক ছ'চাইটি? বৈদিক সমাজত পৰিয়ালৰ সমষ্টিক কি বোলা হৈছিল? অপশ্যন 4টা দিয়া আছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, গ্ৰাম। নেক্সট প্ৰশ্ন, হু হেল্ড দ্য ফ'ৰ্থ বুদ্ধ কনফাৰেন্স? চতুৰ্থ বৌদ্ধ পৰিষদ কোনে অনুষ্ঠিত কৰিছিল? অপশ্যন কেইটা দিয়া আছে। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, কনিষ্ক। কনিষ্ক ৰজাই চতুৰ্থ বৌদ্ধ পৰিষদ অনুষ্ঠিত কৰিছিল। নেক্সট প্ৰশ্ন, হুইচ ফেমাছ ইণ্ডো গ্ৰীক কিং একচেপ্টেড বুদ্ধিষ্ট ৰিলিজন? কোনজন বিখ্যাত ইণ্ডো গ্ৰীক ৰজাই বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল? অপশ্যন কেইটা দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, মিনন্দৰ। ইণ্ডো গ্ৰীক ৰজা মিনন্দৰে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল। নেক্সট প্ৰশ্ন, বৌদ্ধ এণ্ড মহাবীৰ ডাইড ডিউৰিং দ্য ৰিজন অফ হুইচ কিং? বুদ্ধ আৰু মহাবীৰ কোনজন ৰজাৰ ৰাজত্বৰ সময়ত মৃত্যু হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, অজাতশত্ৰু। অজাতশত্ৰু নামৰ ৰজাৰ ৰাজত্বৰ সময়ত বুদ্ধ আৰু মহাবীৰৰ মৃত্যু হৈছিল। নেক্সট প্ৰশ্ন, হুইচ কিং ফাৰ্ষ্ট মিণ্টেড দ্য ইমেজ অফ বুদ্ধ ইন কইন? সৰ্বপ্ৰথম কোনজন ৰজাই বুদ্ধদেৱৰ প্ৰতিমূৰ্তি মুদ্ৰাত খোদিত বা অংকিত কৰাইছিল? অপশ্যন 4টা দিয়া আছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব কনিষ্ক। অপশ্যন বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। কনিষ্কই বুদ্ধদেৱৰ প্ৰতিমূৰ্তি মুদ্ৰাত খোদিত বা অংকিত কৰাইছিল। প্ৰশ্ন, হু প্ৰিচাইডেড অভাৰ ইন দ্য ফাৰ্ষ্ট বুদ্ধ কনফাৰেন্স? প্ৰথম বৌদ্ধ পৰিষদত কোনে সভাপতিত্ব কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, মহাকাশপা। মহাকাশপাই প্ৰথম বৌদ্ধ পৰিষদত সভাপতিত্ব কৰিছিল। নেক্সট প্ৰশ্ন, পেট্ৰন অফ জৈন ৰিলিজন ৱাজ? জৈন ধৰ্মৰ পৃষ্ঠপোষক আছিল? অপশ্যন 4টা দিয়া আছে। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, কাৰেৱালা। কাৰেৱালা জৈন ধৰ্মৰ পৃষ্ঠপোষক আছিল। নেক্সট প্ৰশ্ন, আলেকজেণ্ডাৰ দ্য গ্ৰেট ডাইড ইন? মহাবীৰ আলেকজেণ্ডাৰৰ মৃত্যু হৈছিল ক'ত হৈছিল? ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, বেবিলনত। বেবিলনত মহাবীৰ আলেকজেণ্ডাৰৰ মৃত্যু হৈছিল। যদি প্ৰশ্ন আহে মহাবীৰ আলেকজেণ্ডাৰৰ মৃত্যু ক'ত হৈছিল, তেন্তে ইয়াৰ ৰাইট এনচাৰ হ'ব বেবিলন। নেক্সট প্ৰশ্ন, হুইচ কিং ইজ কল্ড দ্য ফাৰ্ষ্ট নেশ্যনেল লিডাৰ অৰ ৰুলাৰ অফ ইণ্ডিয়া? কোনজন ৰজাক ভাৰতৰ সৰ্বপ্ৰথম জাতীয় শাসক আখ্যা দিয়া হয়? অপশ্যন কেইটা দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, চন্দ্ৰগুপ্ত মৌৰ্য। চন্দ্ৰগুপ্ত মৌৰ্যক ভাৰতৰ সৰ্বপ্ৰথম জাতীয় শাসক হিচাপে আখ্যা দিয়া হয়। নেক্সট প্ৰশ্ন, when did Ashoka reign India? নেক্সট প্ৰশ্ন, when did Ashoka reign India? সম্ৰাট অশোকে কেতিয়া ৰাজত্ব কৰিছিল? অপশ্যন 4টা দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, 3rd century BC, খ্ৰীষ্টপূৰ্ব 3য় শতিকাত। সম্ৰাট অশোকে খ্ৰীষ্টপূৰ্ব 3য় শতিকাত ৰাজত্ব কৰিছিল। নেক্সট প্ৰশ্ন, when did Ashoka occupy Kalinga? অশোকে কেতিয়া কলিংগ অধিকাৰ কৰিছিল? অপশ্যন 4টা দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, 261 BC, অৰ্থাৎ খ্ৰীষ্টপূৰ্ব 261। অশোকে খ্ৰীষ্টপূৰ্ব 261 কলিংগ অধিকাৰ কৰিছিল, মনত ৰাখিবা। নেক্সট প্ৰশ্ন, কৌটিল্য ৱাজ দ্য প্ৰাইম মিনিষ্টাৰ অফ হুইচ কিং? কৌটিল্য কোনগৰাকী শাসকৰ প্ৰধানমন্ত্ৰী? অপশ্যন কেইটা দিয়া আছে। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, চন্দ্ৰগুপ্ত। কৌটিল্য চন্দ্ৰগুপ্তৰ প্ৰধানমন্ত্ৰী আছিল। নেক্সট প্ৰশ্ন, হু ৱাজ দ্য ষ্ট্ৰংগেষ্ট এমং দ্য চুতীয়া কিংছ? চুতীয়া ৰজাসকলৰ ভিতৰত আটাইতকৈ শক্তিশালী ৰজাজনৰ নাম কি? অপশ্যন 4টা দিয়া আছে। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰ হ'ব, ৰাইট এনচাৰ হ'ব ৰত্নধ্বজ পাল। চুতীয়াসকলৰ ভিতৰত আটাইতকৈ শক্তিশালী ৰজাজনৰ নাম আছিল অপশ্যন বি, ৰত্নধ্বজ পাল।
আজিৰ অন্তিমটো প্ৰশ্ন, হুইচ গ্ৰীক এম্বেচেডৰ ভিজিটেড ইণ্ডিয়া ডিউৰিং দ্য ৰিজন অফ চন্দ্ৰগুপ্ত মৌৰ্য? চন্দ্ৰগুপ্ত মৌৰ্যৰ শাসনকালত কোনজন গ্ৰীক ৰাষ্ট্ৰদূত ভাৰতলৈ আহিছিল? ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, মেগাস্থেনিছ। চন্দ্ৰগুপ্ত মৌৰ্যৰ শাসনকালত গ্ৰীক ৰাষ্ট্ৰদূত মেগাস্থেনিছ ভাৰতলৈ আহিছিল। এই প্ৰশ্নটো বাৰে বাৰে অহা দেখা গৈছে, গতিকে মনত ৰখাৰ চেষ্টা কৰিবা। বন্ধু বান্ধৱীসকল, এইকেইটাই আছিল আজিৰ জানিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ। ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো যদি নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।